হেল্ল' এভৰিৱান, এয়া আকৌ যাবলৈ ওলাইছোঁ টাউনলৈ যাবলৈ ওলাই টেম্পুৰ কাৰণে ৰৈ মই আকৌ খোজকাঢ়ি যাবলগীয়া হৈছিলে। আৰু আজি মোৰ ভাগ্যতে নাছিলে, কি কৰিবনো গাইজ, সেইকাৰণে এয়া খোজকাঢ়িয়ে যাবলগীয়া হ'ল টাউনলৈ। প্ৰথমতে গ'লোঁ মই পাপাৰ কাৰণে টি চাৰ্ট এটা চাবলৈ, আৰু এই দোকানখনতো যে ইমান সময় ৰ'বলগীয়া হ'ল যিহেতু মালিক নাছিলে সেইকাৰণে। তাৰ পৰা ওলাই মেলি আহি মই ভাবিলোঁ যে মোৰ ফোনৰ কাৰণে কভাৰ এখন চাম বুলি, কিন্তু ইমান কভাৰ চালোঁ এখনো আচলতে মোৰ পচন্দে নহ'লে। কি কৰিব আৰু, ছোৱালী মানুহ যিকোনো বস্তু এনেও পচন্দ নহয়। তাৰপিছতে খালোঁ এয়া ম'ম'। যিহেতু মই টাউনলৈ আহিলে সকলো বস্তু এৰি থৈ গ'লেও এই বস্তুটো মই কেতিয়াও এৰি থৈ নাযাওঁ, যিহেতু মই ম'ম' খাই বহুত বেছিয়ে ভাল পাওঁ। এয়া খালে আদিয়ে ফুচকা, তাৰপিছতে আকৌ খালোঁ মই নাৰিকলৰ পানী। মই আচলতে ইমান বেছি খাই ভাল নাপাওঁ নাৰিকলৰ পানী, হ'লেও আজি অকণমান ট্ৰাই কৰি চাইছিলোঁ। খাবলৈ আচলতে ভালেই আছিলে। খাই মেলি আমি সোনকালে ঘৰলৈ উভতিলোঁ।